ও চিকি চিকি এইফালে আহচোন। দেউতা আপুনি ফেক্টৰীৰ পৰা পালেহি? পালোহি, কিন্তু তোলৈ মই ফাকুৱা আনিবলৈ পাহৰিয়েই থাকিলোঁ। হ'ব দিয়ক দেউতা, কাইলৈ লৈ আহিব। দেউতাৰতো ফেক্টৰী বন্ধ হৈ যোৱাৰ পৰা একো কাম বন নাইকিয়া হৈ গ'ল। যি টি কৰি আমি দুয়ো যেনে তেনে চলি আছোঁ। দেউতাই মোলৈ ফাকুৱা ক'ৰ পৰা আনিব? চাওঁতে চাওঁতে দেখোন ফাকুৱা পালেহি। সেইখন দেখোন ফাকুৱাৰ দোকান। এইখনত দেখোন মই কাম বিচাৰিলে কাম এটা পাম চাগে, আৰু মই তাৰ পৰা পইচাৰ সলনি চিকিলৈ ফাকুৱা লৈ যাম। মালিক, কিবা কাম আছে নেকি? নাই। মালিক, আপুনি যি কাম দিয়ে মই তাকেই কৰিম। এবাৰ নাই বুলি ক'লো নে নাই তোক? তই দেখাতেই চোৰৰ নিচিনা। ইয়াৰ পৰা যা। আজি ঘৰলৈকে যামগে আৰু একো কামো নাপালোঁ। চিকি চিকি মই আহিলোঁ। পালেহি দেউতা, কিবা এটা খাই ল'ব, আহক। নাখাওঁ চিকি, আজি মোৰ ভোক লগা নাই। তই কিবা এটা খাই লগে যা। আজি দেউতাৰ কিবা এটা হৈছে। হে ভগৱান, তুমি আমাক দুখ কিয় দিছা? তোমাক মই অন্য একো নিবিচাৰোঁ, মাত্ৰ দেউতাক এটা কামৰ যোগাৰ কৰি দিয়া, আমি দুবেলা দুমুঠি খাব পৰাকৈ। ৰাতি পুৱাল দেখোন। ওলাই যাওঁচোন, কিবা কাম এটা যোগাৰ কৰিব পাৰোঁ নেকি। এইজন দেখোন কালি মোক কাম নিদিয়া দোকানখনৰ মালিকজন। তেওঁৰ দেখোন বেগটো ইয়াতে থাকি গ'ল। মালিক দেখোন গুচিয়ে গ'ল। মালিকক বেগটো যিকোনো প্ৰকাৰে দিব লাগিব। ইয়াত জৰুৰী বস্তু থাকিব পাৰে। মই মালিকক বিচাৰি যাওঁ। এয়া দেখোন হস্পিটেলৰ সন্মুখত মালিকে কান্দি আছে। মালিক, এয়া আপোনাৰ পইচা বাটত পৰি আহিছিল, মই আপোনাক ঘূৰাই দিবলৈ আহিলোঁ। বহুত বহুত ধন্যবাদ তই মোক পইচাখিনি ঘূৰাই দিয়াৰ বাবে। এই পইচাখিনিৰ দ্বাৰা মই মোৰ সন্তানক বচাব পাৰিম। তাৰ এক্সিডেণ্ট হৈ বহুত আঘাত পাইছিল। এয়া মই ডক্তৰক দিব লাগিব, আৰু ডক্তৰে তেতিয়াহে মোৰ ল'ৰাটোৰ চিকিৎসা কৰিব। তই কাম বিচাৰি আছিলি নহয়, তই আজিৰ পৰা মোৰ দোকানত কাম কৰিব পাৰিবি। ধন্যবাদ মালিক, বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।